সকলোকে নমস্কাৰ প্ৰথমতে মই বিজেপিত আছিলো, বিভিন্ন দায়িত্ব লৈ কাম কৰি আছো। মই বিজেপি কোনো বেয়া পাই অহা নাই। বিজেপি খুব এটা ডিচিপ্লিন পাৰ্টি হয়, নেশ্যনেল পাৰ্টি হয়। আমাৰ অসম ক্ষেত্ৰত কি হৈছে, বিজেপি সকলো সৰু দলক লৈ চলে। অসমত বিটি এৰিয়াত মই কোকৰাঝাৰ হয়, বিটি চিটি হয়, যেতিয়া আমি বিধানসভা বা লোকসভা ইলেকশ্যন আহে, তেতিয়া আমি এলায়েন্স পাৰ্টনাৰ আমাৰ চিট এৰি দিবলৈ হৈ যায়। মানে আমি যদি ডাইৰেক্টলি বিজেপি কৰি আছো বিটি ডি এৰিয়াত, আমি ভিক্টিমাইজ হৈ যাওঁ। তো সেইটো কাৰণে আমি কি কৰিছো, আমি পলিটিক্স কৰিছো যেতিয়া এটা আশা থাকে হ'বৰে MLA হোৱা, MP হোৱা, এইটোৰ কাৰণে সেই পলিটিকেল ইকুৱেশ্যন নিমিলা কাৰণেহে মই বিজেপিক যোগদান কৰিলো। বিজেপি কোনো আকৌ বেয়া পোৱা অহা নাই, কোনো নেতৃবৃন্দ বেয়া পোৱা নাই। মই এতিয়াও মানে বিজেপি বহুত ভাল দল হয়, নীতি আদৰ্শ থকা দল হয়। এই পলিটিকেল ইকুৱেশ্যন নিমিলা কাৰণেহে আজি মই বিজেপি যোগদান কৰিলো। যে বিজেপি নেশ্যনেল পাৰ্টি হয়। মই বিজেপি ডাইৰেক্টলি বিজেপিত আছো। মই ষ্টেট ছেক্ৰেটাৰী আছিলো, কোকৰাঝাৰ জিলা সভাপতি আছিলো, বৰ্তমান বগালীলৈকে মই এছটি ষ্টেট প্ৰেচিডেণ্ট হৈ আছিলো। বিজেপি সকলোকে লৈ চলে। তো আমাৰ বিটিচিত কি হয় যে সদায় এটা এলায়েন্সত গুচি যায়। আমি বিধানসভা ইলেকশ্যন হলেও লোকসভা ইলেকশ্যন আমি এলায়েন্স পাৰ্টিৰ আমি সিহঁতক জিকাই দিব লাগে। তো ডাইৰেক্ট যোনে বিজেপি কৰো, আমি বিটিচি এৰিয়া থাকিলে আমি ভিক্টিমাইজ হওঁ। সেইটো কাৰণেহে মই বিপিএফ কৰিলো। ডেফিনেটলি লক্ষ্য থাকিবই। মই এতিয়া বিপিএফ দলত জইন কৰিছো। মাননীয় বিপিএফৰ সন্মানীয় সভাপতি হাগ্ৰাম মহোদয়ে যি দায়িত্ব দিয়ে আমি সেই দায়িত্ব কৰি যাম। খেলাৰ ইচ্ছাটো আছে না, খেলাৰ ইচ্ছা আছে। বাকী হাগ্ৰাম মহোদয় ডাঙৰীয়া যেনেকে যি সিদ্ধান্ত ল'ব, যি ডিচিশ্যন ল'ব, আমি সেই মানে গোটেই বিটিএডি জানোৱে, দাদাই যি কয় আমি সেইটোৱে কৰিম। মানে বিপিএফ সভাপতি হাগ্ৰাম মহোদয় ডাঙৰীয়া যেনেকে যি নিৰ্দেশ দিয়ে সেইটোৱে কৰিম। মানে বিজেপিৰ মই অলপ আগত সেইটোৱে ছেম কলো যে বিজেপি টিকেট কাৰণে এইটো কৰা নাই। মই কৈছো যে বিজেপি ইয়াতে কি হয়, সকলোকে লৈ চলে বিজেপি। যেনেকে অসমত AGPক লৈ চলি আছে, UPক চলি আছে, কালি BPF লৈ চলিব পাৰে। ইলেকশ্যনত কি হয়, আমি সদায় এলায়েন্সত আমি চিট এৰিবলৈ হৈ যায়। যেনেকে 2014 আমি এলায়েন্সত এৰি দিলো, 16 আমি বিধানসভা এলায়েন্সত এৰি দিলো, আকৌ 21 এৰি দিলো, 19 এৰি দিলো। এই এলায়েন্সত এৰি ডাইৰেক্ট বিজেপি এতিয়া কেতিয়াও ইলেকশ্যন ফাইট নকৰে, বিধানসভা লোকসভা। তো সেইকাৰণে মই BPFত কিবা এটা হ'ব কাৰণেহে আমি পলিটিকেল কৰোতো, সেইকাৰণে BPF আহিব বুলি ভাবো। তো আমি গ্ৰাছ ৰুটৰ পৰা কাম কৰি আছোতো। আমি যিমানখিনি 5খন জিলাত আমি চাওঁ যে এইবাৰ BPF চৰকাৰ 100% হ'ব। কিন্তু বড়ো জাতিৰ স্বাৰ্থৰ কাৰণে চাওক, আপুনি যিকোনো মানুহ সোধক, চবে ক'ব যে কোনো ফাইটিং নিবিচাৰে, সংঘাত নিবিচাৰে। একো হ'লেতো ভাল, চবে কয় এইটো, চবে কয়, চব জনগোষ্ঠীয়ে কয়। তো আমিও কওঁ যে ওপৰত যি সিদ্ধান্ত ল'ব আমি আছো, আমি সোমাইছোৱে BPFত। বাকী মাননীয় BPF সভাপতি হাগ্ৰাম মহোদয়ে যি ডিচিশ্যন লয় আৰু আমি আছো বিভিন্ন সময়ত। চাওক, এইটো এটা লং ডিবেট হয়। যোনে চবে কয় যে আমি আনিছো, আমি আনিছো, এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি আনিছো, চবে আনি আনিছো। একচুৱেলি এই শান্তি আনাত অকল পলিটিকেল পাৰ্টিত কিয়, পাব্লিকতো আছে নহয়। পাব্লিকত আছে। এতিয়া মই ডাইৰেক্টলি বিজেপিও এটা ভূমিকা আছে এটা শান্তি আনাত। তো ইনডাইৰেক্টলি হাগ্ৰাম মহোদয়ে ডাঙৰীয়াটো এটা ষ্টাৰ্ট কৰিছে। পিছ প্ৰচেছটো 2003 হাগ্ৰাম মহোদয় ডাঙৰীয়াই ষ্টাৰ্ট কৰিছে ইয়াতে। তো তেতিয়াও বিজেপি আছিলে। মই এইটো কওঁ বিজেপিও আছে তাতে, ডাইৰেক্টলি হাগ্ৰাম মহোদয় ডাঙৰ আছে। মানে কোনে আনিছে এই ডিবেটটো, ইটছ এ লং ডিবেট। বিভিন্ন নেতা নাজানো।